কোকৰাঝাৰত ব্যৰ্থ প্ৰেমিকা বহিল অনশনত হোৱাটছএপ মেছেজৰ প্ৰিণ্ট কপি লৈ অনশনত বহিল ব্যৰ্থ প্ৰেমিকা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত সুকাপাৰাত সংঘটিত হৈছে প্ৰেমৰ নামত আজব ঘটনা 6 বছৰীয়া গভীৰ প্ৰেমৰ কৰুণ পৰিণতিৰ বাবে প্ৰেমিকাৰ অনশন হোৱাটছএপ মেছেজৰ প্ৰিণ্ট কপি লৈ অনশনত বহিল ব্যৰ্থ প্ৰেমিকা হাইৰে প্ৰেম কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমষ্টিৰ সুকাপাৰা গাঁৱৰ আব্দুল কালাম নামৰ এজন যুৱকৰ লগত একে গাঁৱৰ এগৰাকী যুৱতীৰ লগত বিগত 6 বছৰৰ পৰা চলি আছিল গভীৰ প্ৰেম প্ৰেমত মতলীয়া হৈ কি কৰা নাছিল প্ৰেমিক প্ৰেমিকাই প্ৰেমিকাৰ অভিযোগ বিয়াৰ প্ৰলোভন দি ভণ্ড প্ৰেমিক আব্দুল কালামে অসংখ্যবাৰ শাৰীৰিক সম্পৰ্ক কৰিছে কিন্তু প্ৰতিশ্ৰুতি অনুসৰি এতিয়া কথা নাৰাখে ভণ্ড প্ৰেমিক আব্দুল কালামে উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে চৰমপথ বাছি লবলৈ গৈ বিহপান কৰিছিল ব্যৰ্থ প্ৰেমিকাই অৱশেষত যেনিবা কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলত ভৰ্তি হৈ সুস্থ হৈ উঠে ব্যৰ্থ প্ৰেমিকা এতিয়া প্ৰেমিক কালামে বিবাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত আইনৰ কাষ চাপিছে প্ৰেমিকাই কোকৰাঝাৰ আদালতত প্ৰেমিক আব্দুল কালামৰ বিৰুদ্ধে প্ৰেমিকাই দাখিল কৰিছে অভিযোগ আইনৰ কাষ চপাৰ সমান্তৰালভাৱে ব্যৰ্থ প্ৰেমিকাই সাব্যস্ত কৰিছে অভিনৱ প্ৰতিবাদ হোৱাটছএপ মেছেজৰ প্ৰিণ্ট কপি লৈ অনশনত বহিল ব্যৰ্থ প্ৰেমিকা অনশনস্থলীৰ পৰাই প্ৰেমিক আব্দুল কালামলৈ প্ৰেমিকাৰ অন্তিম সকিয়নি প্ৰলোভনেৰে অসংখ্যবাৰ শাৰীৰিক সম্পৰ্ক কৰি এতিয়া বিয়া নাপাতিলে ৰাজহুৱাকৈ আত্মহত্যা কৰিব প্ৰেমিকাই জানিব পৰা মতে ভণ্ড প্ৰেমিক আব্দুল কালাম বৰ্তমান বহিৰাজ্যলৈ পলায়ন কৰিছে আৰক্ষীয়ে আব্দুল কালামক বিচাৰি অভিযান চলাইছে যদিও কোনো সংসত্ৰ পোৱা নাই নিউজ ডেস্ক পিএন লাইভ ফাৰ্ষ্ট 6 বছৰ থাকি মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰি আছিল আব্দুল কালামে এতিয়া ফিৰ যদি মোক বিয়া না কৰে মই ফিৰ আত্মহত্যা কৰিম ওর লগত মোৰ শাৰীৰিক সম্পৰ্ক হৈ গৈছে ইয়াৰ কাৰণে বিষ খাইছো তাৰপিছত ফিৰ যদি বিয়া না কৰে মই ফিৰ বিষ খাম ফিৰ মোহাম্মদ আব্দুল কালামের লগত প্ৰেম হৈছিল 6 বছৰৰ সম্পৰ্ক চলি আছে ওর লগত কিন্তু বিয়া কৰাৰ আশা দিয়ে শাৰীৰিক সম্পৰ্ক মোৰ লগত কৰিছে আৰু তাৰ পিছত মোৰ কোনোবা ঘৰত থাকি বিয়া দিয়া আহিলেও ওই বিয়া হওয়া না দে বিয়া ভাঙি দেয় ওই বিয়া না করে ওই বিয়া আহিলে বিয়া ভাঙিয়ে দেয় মোর ইয়ার কারণে ওই বিয়া না করিব দেখিয়া মই বিষ খাইছো হসপিটাল লৈ গেছিল মোর বাবা হসপিটালত থাকাতে ওই আব্দুল কালামে ঘর আসিয়ে দেখুন ঘরত নাই ওই পলাইছি হতেবা আজি থেকে 6 বছর হয় সম্পর্ক চলি আছে বিয়া করার কথা কয় আর বিয়া না করে হয় তার পিছত আমি কেস করেছি কোকরাঝার ওই যদি মোক বিয়া না করে আমি আগেও বিষ খাম মোর ছোৱালীৰ লগত এটা ল'ৰা বিগত 6 বছৰৰ পৰা ভাল পোৱা কৰি আহিছিল আব্দুল কালাম তাৰ বাবেকৰ নাম শামসুল আলী কালামে ল'ব বুলি তাক কৈছিল কালামে নলয় এই কালামেৰ কাৰণে মোর ছোৱালীটো বিষ খাইছে বেচৰগাঁও হস্পিটালৰ পৰা ভালকৈ আনিছো আনি পাৰ্টিত বিচাৰ দিছো আমসু পাৰ্টিত এই পাৰ্টিও মোক বিচাৰ নিদিল কোৰ্টৰ পৰা আজি 15 দিন হয় কেছ আহিবলৈ থানাত এতিয়াও থানাৰ পৰা কোনো একশন লোৱা নাই কোকৰাঝাৰ এসপি অনুৰোধ জনাইছো থানাত কিবা কৈ মোৰ কেছটো তদন্ত কৰিবলৈ অনুমতি দেয়